ইমান পানী বাঢ়িছে। কেইদিনমান আগতে ৰাস্তা ক্ৰছ কৰি গৈছিলে পানীয়ে, এতিয়া দুই পিনে পানী আছে, ৰাস্তাৰ পৰা অকণমান নামি গৈছে আৰু হাঁহবিলাক তাতে এৰি দিছে ধুনীয়াকৈ। হাঁহবিলাক দেখিছে। হেল্ল' গাইছ, আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। মই আহিছোঁ মোৰ গাঁৱৰে এটা জাগাত আহিছোঁ। টাইম এতিয়া হ'ল 10টা বাজিছে, দেখিবই পাইছে। মৰ্ণিং ওলাই আহিছোঁ ভিডিঅ' বনাব। আৰু মই আজি ক'ত আহিছোঁ আপোনালোকক জনাই আছোঁ। থাম্বনেইল চাই নিশ্চয় গম পাইছে। মই এটা কাপোৰৰ ৱৰ্কশ্বপত আহিছোঁ। কাপোৰ কেনেকৈ বনায়, মানে সকলোবোৰ কাপোৰ নহয়, মেখেলা চাদৰ, ছোৱালী মানুহ যোনটো মেখেলা চাদৰ পিন্ধে আমাৰ অসমীয়া, চ' সেই বস্তুটো কেনেকৈ বনায় তাকে দেখাব আহিছোঁ। তাকে দেখাৰ আগতে আপোনালোকে এটা ক্লিপ চাই লওক। মই এটা জাগাত গৈছিলোঁ কেইদিনমান আগতে, তাৰে অকণমান ভিডিঅ' চাই লওক। তো তাৰপিছত মই ৱৰ্কশ্বপটো ধুনীয়াকৈ দেখাই আছোঁ। ডাঙৰক সন্মান যদি সৰুবোৰক হেল্লকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মই আহি গ'লো গোল্ডেন লেঙুৰ হোম কাকৈজানা। আজি ইয়াতে মই আপোনালোকক গোল্ডেন লেঙুৰ ধুনীয়াকৈ দেখাম। মোৰ লগত আছে সত্যজিৎ, আৰু এন্ট্ৰি কৰাৰ আগতে ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন লেখা আছে। যান বাহন ভিতৰত সোমাব নোৱাৰিব ইত্যাদি ইত্যাদি কিবা কিবি আৰু লেখা আছে। চালে হ'ল বঢ়িয়াকৈ আহিলে। দেৰি নকৰি আমি ভিতৰত সোমাই যাওঁ আৰু গোল্ডেন লেঙুৰ ক'ত আছে আমি চাই লওঁ। বস্তুটো হলদল বুলি কয়। এই বস্তুটো আমি আগতে সৰু থাকোঁতে বহুত দেখিছিলোঁ গাঁৱত। এতিয়াতো এই বস্তুটো লুপ্ত হৈ যায় আছে। এই বস্তুটো এতিয়া এই ইয়াত দেখি কেনে বহুত ভাল লাগিল। এইটো এনেকৈ দি কেনে বাছ গ'লে হ'ল। আৰু যিহেতু পানীৰ বতৰ আৰু চাৰিওপিনে পানী বাঢ়িছে, চ' সকলোৱে মাছ মাৰাত ব্যস্ত হৈ আছে আৰু দাদা বাইদেউহঁতেও মাছ মাৰিছে, চ' মাছখিনি বাচি আছে। এনেকৈ আমি ডাইৰেক্ট এতিয়া উঠি যাম পাহাৰলৈকে। পাহাৰত আছে এটা মন্দিৰ। বহুত বেছি ৰে বাবা, ইমান পানী বাঢ়িছে। এইখনে হ'ল কাকৈজানা পাহাৰ আৰু ইখনতে আছে গোল্ডেন লেঙুৰ। আৰু এই মন্দিৰটোৰ ওপৰত আমি উঠি যাম। ওপৰত উঠি গ'লে হয়তো আমি গোল্ডেন লেঙুৰ দেখা পাবও পাৰোঁ, বাট বৰষুণ আহি আছে, চ' নাজানো। ইপিনে চিৰিবিলাক নাই, কাটা খাই গৈছিল। অলপ ভালে চিৰি আছিলে, বাট আমি তথাপি উঠি আছোঁ কাৰণ ওপৰত আছে এটা শিৱ মন্দিৰ আৰু এই পাহাৰখনতে আছে গোল্ডেন লেঙুৰ, হোম অফ দ্য গোল্ডেন লেঙুৰ, যোনখন বোট আপোনালোকে দেখিছে। চ' ইয়াত আমি উঠিম এতিয়া। হয়তো আজি গোল্ডেন লেঙুৰ দেখা নাপাবও পাৰোঁ কাৰণ আজি বৰষুণ চলি আছে। এতিয়া যিহেতু ক'তবা আছে, হয়তো যদি লাগ ভাল হয় দেখিবও পাৰোঁ। চ' ব'লক আপোনালোকক মই দেখাই আছোঁ। আমি ওপৰত উঠিলোঁ। উঠাৰ পিছত এইটো হ'ল মন্দিৰ ঘৰটো। এতিয়া বন্ধ হৈ আছে ইয়াতে কাৰণ পূজাৰীও নাই চাগে, গোটেই এইবিলাক লেতেৰাও হৈ আছে অকণমান। চ' আমি আমাৰ ফালৰ পৰা ভক্তি কৰিলোঁ ভগৱানক। এতিয়া ইয়াত গোল্ডেন লেঙুৰ একো দেখা পোৱা নাই কাৰণ ক'লোৱে বৰষুণ দি আছিলে, যিহেতু জংঘলবোৰ এনেকৈ আছে। বাট হয়তো ৰ'দ দিলে ভাল দেখা পালোঁ হয় চাগে গোল্ডেন লেঙুৰ। এতিয়া আমি ইয়াৰ পৰা ওলাওঁ। গাইছ, আহি গ'লোঁ মই ৱৰ্কশ্বপত। এতিয়া ৱৰ্কশ্বপৰ ভিতৰত গৈ কেনে আপোনালোকক গোটেইখিনি বস্তু মই দেখাই আছোঁ। মোৰ ফ্ৰেণ্ডৰে হয় ৱৰ্কশ্বপটো, আমি একেলগে পঢ়িছিলোঁ স্কুলত। চ' সেইজন ৰবি মোৰ বন্ধু, ইয়াৰে হয় ৱৰ্কশ্বপটো। এতিয়া এখেতে মোক দেখাব গোটেই ৱৰ্কশ্বপটোৰ বিষয়ে, ক'ত কি আছে কি নাই, আৰু গোটেইখিনি আপোনালোকক ধুনীয়াকৈ মই দেখাই আছোঁ। ব'লক ৱৰ্কশ্বপৰ ভিতৰলৈকে। চ' ফ্ৰেণ্ডছ, মই ৱৰ্কশ্বপৰ ভিতৰত আহি গ'লোঁ আৰু এইবিলাক তাঁতবিলাক গোটেই দেখিব পাইছে আপোনালোকে। গোটেই তাঁতবিলাক কাপোৰ লগাইছে আৰু গোটেই কাপোৰটো বুই আছে। এনেকুৱা ধৰণৰ কাপোৰটো বুৱে। এতিয়া আমি দেখাম যে কেনেকৈ কি কৰে, কাপোৰবিলাকত ফুল কেনেকৈ লগায়। এইখন ফুল ছেটআপটো, এইটো হ'ল ফুল তোলা মেচিন। এটাৰ লগত মানে কাৰ্ড আছে। আচ্ছা, এইবিলাক ডায়া তাৰ মানে এই কাঠৰ লগত মানে কাঠত আমি ডিজাইনটো মানে আগতে কাটি লওঁ, মানে সূতা কৰি লওঁ। সেই মেচিন হিচাপত পৰে। এইটোৰ লগত এইটো যে সূতাটো আছে, এইটো সূতাৰ লগত মানে বান্ধা আছে। আচ্ছা, আৰু এইটো হ'ল সেই মেচিনৰ পৰা এইটো ভৰি দি মানে ধৰিব লাগে। আচ্ছা, এইটো মানে মেচিনৰ লগত কানেক্ট আছে। তিনিটা আছে। দুটাটো জানোৱে আমি, যেনিবা ঘৰত নৰ্মেলি যেনেকুৱা কাপোৰটো দুটা ভাগত মানে যেতিয়া মাজেদি সূতাটো যায় উঠাব লাগে, সেইটাৰ কাৰণে দুটা ইউজ কৰা হয়। আৰু এটা কানেক্ট আছে মেচিনটোৰ লগত, কানেক্ট আছে যোনটো ফুল তোলাত সহায় কৰে তাৰমানে। আচ্ছা, আৰু ফুলটোতো ডায়া থাকে, যি চিষ্টেমত মানে ডায়াটা থাকিব সেই চিষ্টেমত ফুল হয়। যেনেকুৱা এইটো ফুল, এইটো মানে এইটো আছে কাঠৰ লগত। এইটো মানে মেচিনটো ধৰাৰ পিছত মানে এইটো হাত দি ঘূৰাব লাগে। এইটো মেচিন যেনেকুৱা উঠিছে এনেকুৱা। এইটো ডায়াটোত মানে উঠি গৈছে। এতিয়া সূতাটো হাতে দি আনিব লাগে। আনাৰ পিছত অট'মেটিকলি মানে ফুলটো হৈ যায়। এইটো কি কাপোৰ লগাই? এইটো পদ্মিনী কাপোৰ। এইটো পদ্মিনী, এইটোতো পদ্মিনী। এইটো পদ্মিনী। আচ্ছা, এই ভিতৰত আছে ভালেকেইটা তাঁত আছে ইয়াতে, 8টামান আছে মিনিমাম। আৰু কিছুমান কাম কৰি আছে, কিছুমান কাম কৰা নাই। গৰম যিহেতু সকলোৱে মানে খালী গৈ আছে ইয়াত। ৱৰ্কশ্বপতো অলপ গৰম হ'ব জানেই আপোনালোকে। চ' এই সূতা পেকা যে গ'লটো দেখিছে, ইয়াক গাড়ী বুলি কোৱা হয়। যেতিয়া বাতি কাঢ়াৰ পিছত সূতাটো চালিব লাগে, চালিলে এই গ'লটোতে সূতাখিনি চালি লয় আৰু সেইটাকে গাড়ী বুলি কোৱা হয়। চুজপাত এইবিলাকৰ ৰেটবিলাক কি চিষ্টেমত হয়? কাপোৰৰ ৰেটবিলাক মানে কি
চিজন লৈ মানে আপ ডাউন হৈ থাকে মানে সূতাবিলাকৰ দাম কমিয়ে বাঢ়ে তেনেকুৱা চিষ্টেম হৈ থাকে তো মানে একজেক্ট দাম কোৱা নাযায় মাখু বুলি কয় এইটোতো জানে আপোনালোকে দেখিছে ঘৰত কিছুমান আছে চবৰে চ' তেনেকুৱা ধৰণে এনেকুৱা কাপোৰবিলাক ইয়াত ৱৰ্কশ্বপত হয় আৰু চলন্তাৰ পৰা বাজাৰৰ এটা কাপোৰৰ শ্ব'ৰুম আছে মই আপোনালোকক তাতেও লৈ যাম আৰু ধুনীয়াকৈ দেখাম তাতে কি কাপোৰ আছে কি ৰেট হয় যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম ৱৰ্কশ্বপৰ ভিতৰত এনেকৈ দেখালোঁ সকলোৱে কাম কৰি আছে খামাই চামাই মানে কি ক'ব আৰু চবে কাম কৰি আছে ব্যস্ত চ' এনেকৈ আহিব পাৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু চ' এইবিলাক সূতাবিলাক যোনটো কোম্পানীৰ পৰা লৈ অহা হয় হেভি মাত্ৰাত লৈ আহে বহুতখিনি লৈ আহে এনেকুৱা বান্ডিল পৰি আছে আৰু ইয়াৰ পৰা কি কৰে যঁতৰত সৰু সৰু ববিন বুলি কয় ববিন বা গুলি বুলি কয় চ' ববিন বা গুলিত লয় আৰু আমাৰ যোনটো যঁতৰ আছিল তাত মটৰ লগা নাছিল কাৰণ ইয়াত হেভি কাম হয় যোনটো ঘৰত কাম হয় এইটোতো ইমান হেভি কাম নহয় ইয়াৰ ৱৰ্কশ্বপ আছে বহুতখিনি মাল ওলাব লাগে তাৰ কাৰণে মটৰ ফিটিং কৰি লৈছে ধুনীয়াকৈ আৰু এটা লৈ আছে সূতা মই আপোনালোকক দেখাই আছোঁ এইটো এনেধৰণৰ সূতাটো লৈ আছে আৰু এইখন যে দেখিছে এইখন একচুৱেলি চাইকেল হয় এই চাইকেলৰ পৰাই যঁতৰটো বনাইছে সাধাৰণতে এনেকুৱা আপোনালোকক আগতে যোনটো যঁতৰ দেখালোঁ সেইটো যঁতৰ সাধাৰণতে নৰ্মেলি মানে সিটো থাকে আৰু ইটো মানে ইটোত কাম কৰিলে অলপ হেভি সূতা ল'ব পৰা যায় যাৰ কাৰণে ইটো মানে নিজৰ টেকন'লজিত মোৰ বন্ধুজনে বনাইছে চ' ইয়াৰ বিষয়ে অকণমান মোৰ বন্ধুজনে ক'ব মানে এনে যিটো এনেকুৱা চিম্পল যঁতৰত আমি যেনেকুৱা সূতা তোলোঁ সেইটো এটা দিনতো 5 কেজি বা 6 কেজি তুলিব পাৰে আৰু এইটো যঁতৰত আপুনি কমচে 20 কেজি সূতা তুলিব পাৰে 20 কেজি মানে হেভি হয় আৰু বস্তুটো মানে চাইকেলটো বনাইছোঁ সেইটো যেনেকুৱা ৰান কৰিব পাৰে ঠিক তেনেকুৱা ৰান কৰিব পাৰে আৰু এই বস্তুটো মই নতুন দেখিছোঁ ইয়াত দুটা সূতা আছে যোনটো ববিনত লৈ আছে এইটো ফুলৰ সূতা সেইকাৰণে দুটা লৈ আছে তাৰমানে দুটাকে আনি দিছে মানে ওৱান পেলাই দিছে তো এনেকুৱা ধৰণৰ সূতাবিলাক দেখিব বহুতে ধুনীয়া লাগে বলক এতিয়া আপোনালোকক ইয়াৰ পৰা ডাইৰেক্টলি শ্ব'ৰুমত লৈ গৈ আছোঁ আৰু শ্ব'ৰুমত ধুনীয়া ধুনীয়া কাপোৰখিনি ধুনীয়াকৈ দেখাই দি আছোঁ ত' গাইজ আমি এতিয়া আহি পালোঁ শ্ব'ৰুমত এইটোৱে শ্ব'ৰুম এইবিলাক এনেকুৱা ধৰণৰ কাপোৰবিলাক পেকিং কৰি ৰাখি দিছে আৰু এয়া হ'ল অভিজিত মোৰ ফ্ৰেণ্ড আৰু প্লাছ ছাবস্ক্ৰাইবাৰ আৰু আমাৰ ৰবি মোৰ ফ্ৰেণ্ডৰ সৰু ভাই চ' এতিয়া আমাক এখেতে দেখাব কাপোৰবিলাক গোটেই চব কাপোৰখিনি কেনেকুৱা কোৱালিটিৰ হয় আৰু প্ৰাইচবিলাক কেনেকুৱা হয় ইমানবোৰ কাপোৰ আছে আপোনালোকে আহিব পাৰে চলন্তাৰ পৰা মেইন বাজাৰতে হয় দোকানখন এড্ৰেছটো মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ তাৰ আগতে কেইটামান চেম্পল চাই লওঁ অলপ এতিয়া আমি কাপোৰবিলাক চাওঁ এইটো কি কাপোৰ হয় এইটো মিচিং গ্ৰেও কাপোৰটো ধুনীয়া ফুল চুলবিলাক বাকী এইবিলাকৰ প্ৰাইচবিলাক আপ টু ডেট হৈ থাকে চ' আপোনালোকক কালি মই জনালোৱে প্ৰাইচটো একজাক্ট হৈ নাথাকে এইটো কি বাহুবলী ডিজাইন এটা নৰ্মেল গ্ৰ বাকী কাপোৰবিলাকৰ ৰেটটো চব বেলেগ বেলেগ হয় বেলেগ মোটামুটি কিমানৰ পৰা ষ্টাৰ্ট হয় এই কাপোৰটো 1600 পৰা ষ্টাৰ্ট হয় হ'লচেলতো দিয়ে আপোনালোকে আচ্ছা এইবিলাক কণ্ট্ৰাক্টছত এইবিলাকৰ ৰেটবিলাক কেনেকুৱা 1050 আপ ডাউন হৈ থাকে মানে 1050ৰ পৰা ষ্টাৰ্টিং বাকী সূতাৰ দামটো বাঢ়ি গ'লে মানে প্ৰাইচটো ইয়াৰ বাঢ়ি যায় আৰু এইটো চুচপাত আৰু পদ্মিনী ধুনীয়া কাপোৰটো এইবিলাকতো কটন হয় চুচ কটন একদম মোলায়ম কাপোৰটো আপোনালোকে এবাৰ ভিজিট কৰক দেখিব পাৰিব কিমান ধুনীয়া হয় কেমেৰাৰ মাধ্যমত সিমান এটা দেখাব নোৱাৰি তথাপি মই যিমানখিনি পাৰোঁ দেখাইছোঁ আপোনালোকক এবাৰ আহক ভিজিট কৰক আৰু বিভিন্ন ধৰণৰ কাপোৰ আছে বাট সকলোবোৰ দেখুওৱা ইমান পচিবল নহয় আৰু ইপিনে এইবিলাক বান্ধি থৈছে এইবিলাক পাৰ্চেল হৈ যাব মানে এইবিলাক বেলেগ জেগাত পাৰ্চেল হৈ যায় আৰু তাৰ পৰা বিক্ৰী হয় এইটো চ' তেনেকৈ এইবিলাক ৰাখি থৈ দিছে আৰু গুদামতটো কালি দেখিলে ৱৰ্কশ্বপত কিমানখিনি কাপোৰ আছে চ' সকলোবোৰ দেখুওৱা ইমান পচিবল নহয় চ' আপোনালোকে যদি ইয়াতে আহিব বিচাৰে ভিজিট কৰিব বিচাৰে তেনেহ'লে মোৰ স্ক্ৰীণত আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে ইনষ্টাগ্ৰাম প্লাছ ফেচবুক আইডি চ' ইয়াতে মোক ইনবক্স কৰক আপোনালোকে মই ধুনীয়াকৈ কণ্টেক্ট নাম্বাৰ এণ্ড লোকেশ্যন দি আছোঁ গোটেইখিনি বস্তু দেখালোঁ কেনেকুৱা লাগিল জনাব আৰু বাকী ডিটেইলছটো আপোনালোকক ক'লোৱে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰক ইনবক্স কৰক মই তাতে গোটেইখিনি লোকেশ্যন প্লাছ ফোন নাম্বাৰ কণ্টেক্ট নাম্বাৰ যিমানখিনি আছে মই গোটেই দি দিম বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব